এভৰিৱান আশা কৰিছোঁ সকলোৰে ভাল মোৰো ভালেই আৰু আপোনালোকে দেখা পাইছে মই ৰেডি হৈ গ'লোঁ আৰু আজি ফুৰিবলৈ যাওঁ ক'ত যাওঁ কৈ আছোঁ বাৰু তো প্ৰথমতে চবে ৰেডি হৈ লওক আৰু মই ৰেডি হৈ গ'লোঁ আজি যাম হাবুঙলৈ ধেমাজি আৰু লখিমপুৰৰ অন্তৰ্গত হাবুং বুলি এখন ঠাই আছে তাতে যাম আৰু হাবুঙৰ কথা ইতিহাসত বহুত উল্লেখ কৰা হৈছে হাবুং হৈছে আহোমৰ দ্বিতীয় ৰাজধানী তো ময়ো ভালকৈ নাজানো বাৰু দেই মই এইখিনি আৰু মই গুগলৰ পৰা আৰু ইউটিউবৰ পৰা মই চাইহে আপোনালোকক জনাব পাৰিছোঁ ইমান বেছি জানো বুলি নহয় যে মই ইমান নলেজ দিব পাৰিম আপোনালোকক অকল থুলমূলকৈ আৰু মই যিবোৰ কথা জানিব লাগে আমি সকলোৱে জানিব লাগে সেইখিনিয়ে মই আপোনালোকক ক'ম আহোমৰ দ্বিতীয় অস্থায়ী ৰাজধানী হৈছে হাবুং আৰু হাবুঙৰো অৰ্থ আছে হাবুংটো কছাৰী আৰু বড়ো ভাষাৰ পৰা অহা হৈছে বোলে এই শব্দটো আৰু হাবুঙৰ অৰ্থ হৈছে হা মানে মাটি আৰু বুং মানে ভৰি পৰা তাৰমানে মাটিৰে ভৰি পৰা এখন অঞ্চল তাকে হাবুং বুলি কোৱা হয় আৰু ঠাইখনৰ নাম তাৰ পৰাই হৈছে হাবুং এতিয়া তাতে যাম তাত বিৰাট ধুনীয়াকৈ মন্দিৰৰ নিচিনা আছে মন্দিৰ বুলি কওঁ কি কওঁ তো তাতে মানে চবেই পূজা কৰে আৰু কেনেকুৱা কি সেইটোতো তাত গ'লেহে মই গম পাম তো ভিডিঅ'টো একদম আপোনালোকে আগলৈকে চাই থাকিব তেতিয়াহে দেখা পাব যিসকলে যোৱা নাই তেওঁলোকে বহুত ভাল পাব আৰু যিসকলে গৈছে তেওঁলোকে আৰু এবাৰ চাই ল'ব আৰু তো ভিডিঅ'টো একদম আগলৈকে চাই থাকিব তো বলক এয়া আহি পালোহি হাবুং এতিয়া আপোনালোকক দেখাম ভিতৰত কেনেকুৱা দেখিবলৈ তো ভিডিঅ'টো আগলৈকে চাই থাকিব তো বলক এয়া এতিয়া আমি চাকি তাকি লৈ লৈছোঁ ইয়াতে চব পোৱা যায় আৰু ইয়াত দোকান আছে মানে দোকানৰ একো কমি নাই আপোনালোকে একো নানিলেও হ'ব ইয়াত চব পায়ে যাব কি ল'ব লাগে ইয়াত যিহেতু আজি সানডে মানুহ পুৰা ভিৰ তাৰপিছত গাড়ী পুৰা পাৰ্কিঙত মানে গাড়ী ফুল মানুহ একদম বহুত বেছি হৈ আছে সানডে দিনাখন মানুহ বেছি হয় বোলে তো মানুহ পুৰা এতিয়া ভিতৰলৈকে যাওঁ ভিডিঅ'টো একদম আগলৈকে চাই থাকিব এতিয়া ভিতৰলৈকে যাওঁ মানুহ চাওকচোন একদম ভিৰ আজি পুৰা টাইম লাগিব যিহেতু এনেও লাইন লাগিব লগা হৈ যায় বোলে আজিতো আৰু টাইম লাগিবই আছোঁ
এতিয়া মই আকৌ আপোনালোকক কৈছোঁ যে লখিমপুৰ আৰু ধেমাজি এই দুখন জিলা মাত্ৰ, তাৰ বাদে অসমৰ অন্য জিলা মাত্ৰ আছে কি এয়া ইয়াত চোক ড্ৰেগনবোৰ দেখা পোৱা গৈছে নহয়। এইটো আহোম ৰজাৰ ৰাজকীয় প্ৰতীক, সেইবাবে ইয়াত চোক গোটেই ড্ৰেগনবোৰ দেখা পোৱা যাব। কেইবাটাও আছে এইডোখৰত। এয়া এইডোখৰত আছোঁ এতিয়া। এয়া পাছফালে চোক এইডোখৰতে বলি দিয়া হৈছিলে আমি যি কুকুৰা আনিছিলোঁ সেইটো। আৰু এই ঠাইডোখৰ মানে বহুত ডাঙৰ, এৰিয়াটো বহুত ডাঙৰ। আৰু ইফালে এইটো ছাইডতহে মানুহ নাই, মানে ইফালে একদম মানুহ তো লগত কোন কোন আহিছে দেখাই দিওঁ। এয়া বা, ইফালে আছে ভিনি, আৰু ইফালে ক'ত গ'ল ছোৱালীকেইজনী। এয়া দুজনী ৰিলছ বনাই আছে পূৰা। মই বেছি কথাবোৰ ইয়াত ক'বলৈ পোৱা নাই, কাৰণ পূৰা হাল্লা হৈ আছে, মানুহ বহুত আজি যিহেতু ছানডে, মানুহ পূৰা ভিৰ, চাৰিওফালে মানুহেই। ভাবিছিলোঁ অলপ ভালকৈ দেখাম আৰু অলপ কথাবোৰ কৈ আপোনালোকে যিবোৰ নেজানে, হয়তো বহুতে নেজানে, সেই নজনা কথাবোৰো ক'ম বুলি ভাবিছিলোঁ, কিন্তু নহয় যে ইমানে হাল্লা, মানে মই এতিয়া অলপ ছাইডত আহিয়ে এইখিনি ভিডিঅ' কৰিব পাৰিছোঁ। আমি কিজানি ইয়াত একদম নেট ছেট পোৱা নাই, তো ৰিলছ বনাবলৈও হোৱা নাই। হালত বেয়া হৈ গৈছে। ভাবিছিলোঁ ৰিলছ বনাম কেইটামান ভাল ধুনীয়া তো ৰিলছ বনোৱাটোতো নহ'ল, এনেই আৰু মেইন কেমেৰা ডাইৰেক্ট কেইটামান বনাই লৈছোঁ, কি হয় চাওঁ, কিন্তু ৰিলছ বনোৱা নহ'ল। আৰু এতিয়া আমি ফটোজ ক্লিক কৰি আছোঁ। এতিয়া আমি ঘূৰি গৈ আছোঁ। পূজা চূজা হৈ গ'ল, এতিয়া যাওঁ। পূজা কৰা হৈ গ'ল, এতিয়া কিবা এটা খাবলৈ লৈছোঁ। ভোক লাগিছে, আমাৰ ভিনি বেছি ভোক লাগিছে বোলে, আগতে আহি গ'ল। তো এতিয়া আমিও খাম, পৰঠাকে খাম। এয়া বা খাই আছে। গ'ল আমাৰ ৰুটি কওঁ নে পৰঠা কওঁ নেজানো, শুকানে দেখিছোঁ মই। এয়া মটৰ চব্জি আৰু চাটনি আছে লগত। ইয়াত মূৰত মৰাটো ফাৰু, আৰু এইটো টপটো চাফন, আৰু এই লৈ আছে যে এইটো চেলেং নিচিনা ন। এইবোৰ চাগে মিচিঙৰ হয়। ইয়াত চব মিক্স আছে মানে। দুখ দিশে বিয়পি উভতিবা হিয়াতে থিতা পিলবলৈ শুনাচোন ৰোৱা কিছু সময়
আছে বহু কথা ক'বলৈ কিছু কথা প্ৰেম জাষ্ট এতিয়া আহি পালোহি সময় 8:30 বাজিলেই ৰাতিপুৱা ওলোৱা মানুহ আমি তো বজাৰ চজাৰো অলপ কৰিলে বা ভিনিয়তে আৰু এয়া আহি চাওকচোন এই টোপোলা গোটেইকেইজনী হাততে আৰু আজি ব্লগত এইটোৱে আছিলে হাবুঙৰ ওপৰত তো ভিডিঅ'টো কেনেকৈ পালে সকলোৱে জনাব আৰু হাবুং সেই মন্দিৰে বুলি কওঁ কি কওঁ তো চাই কেনেকৈ পালে সেইটো জনাব আৰু কোনে কোনে আহি পালে আৰু কোনে কোনে আহিব বিচাৰে সেইটো কমেণ্ট কৰি জনাব যিসকলে ফেচবুকত চাই আছে তেওঁলোকে ফ'ল' কৰি দিব আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু আজি ভিডিঅ'ত ইমানেই কেনেকৈ পালে সকলোৱে জনাব চ' আজিলৈ বাই